BTS নাহে ভাৰতবৰ্ষলৈ 2027 বৰ্ষৰ মাজভাগলৈকেও কোনো পৰিকল্পনা নাই BTSৰ ভাৰত ভ্ৰমণৰ কিন্তু ভাৰতীয়ৰ মাজত BTSৰ জনপ্ৰিয়তা বহুতেই বেছি কিন্তু এই কথা ভাবি হয়তো অহা বছৰৰ শেষলৈকে হলো BTS ভাৰতলৈ আহিব বুলি আশা কৰিব পৰা যায় এতিয়ালৈকে BTS ভাৰতলৈ নহাৰ কেইটামান কাৰণ থাকিব পাৰে আপুনিও যদি এই কাৰণকেইটাৰ সৈতে এগ্ৰি কৰে তেতিয়া হলে আমাক কমেন্ট কৰি জনাওক আমি এবাৰ ঘূৰি যাব লাগিব 2024 চনলৈ ভাৰতৰে এগৰাকী জনপ্ৰিয় গায়ক যাৰ কনচাৰ্টত লাখ লাখ অনুৰাগীয়ে ভিৰ কৰে কিন্তু দিলজিতে 2024 চনতেই ছত্তীশগড়ত হোৱা এখন কনচাৰ্টত দেশৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত খং উজাৰি কৈছিল যে वैसे तो मैं प्रशासन को कहना चाहूंगा यार साडे इथे लाइव शोज दा इंफ्रास्ट्रक्चर ही है नहीं যেতিয়ালৈকে লাইভ শ্ব'বোৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ আন্তঃগাঁথনি ঠিক নহয় তেতিয়ালৈকে ভাৰতত তেখেতে কনচাৰ্ট নকৰে গতিকে কোৰিয়াৰ ইমান ডাঙৰ কেপপ বেণ্ড এটা ভাৰতলৈ নহাৰ কাৰণ হ'ব পাৰে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ BTS আৰ্মিৰ দৰে বিশাল অনুৰাগীক নিয়ন্ত্ৰণ কৰাৰ লগতে বিশাল সাউণ্ড লাইট আৰু ষ্টেজৰ ক্ষেত্ৰত ভাৰতত থাকিব লাগিব সকলো সুবিধা আপুনি ভাবেনে এই সকলোবিলাক সুবিধা আছে আমাৰ দেশত BTSে টুৰৰ স্থান নিৰ্বাচন কৰাৰ সময়ত তেওঁলোকৰ জনপ্ৰিয়তা টিকেট বিক্ৰীৰ লগতে পূৰ্বে কৰা টুৰৰ অভিজ্ঞতা আদি চালিজাৰি চায় গতিকে ভাৰতৰ কোন ঠাইত BTS আহিলে তেওঁলোকৰ লগতে ঠাইডোখৰৰ লাভান্বিত হ'ব সেয়াও এটা বিশেষ প্ৰশ্ন BTSৰ কনচাৰ্টৰ দৰে বৃহৎ অনুষ্ঠান সফলতাৰে আয়োজন কৰিবলৈ হলে শক্তিশালী আয়োজক অংশীদাৰ আৰু বৃহৎ অংকৰ টকাৰ প্ৰয়োজন অৱশ্যে দক্ষিণ কোৰিয়াৰ এণ্টাৰটেইনমেণ্ট কোম্পানী BTSৰ সকলো দায়িত্ব লোৱা হাইবে ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত গ্ৰীণ লাইট দেখুৱাইছে অনুৰাগীক আগলৈ এই গ্ৰীণ লাইটৰ সত্যতা জানিব পৰা যাব আপোনালোকেও বিচাৰে নেকি BTSক ভাৰতত আমাক জনাবলৈ নাপাহৰিব চিত্ৰবন